खुलुमबाय स्टुडियो आं रबिन बसुमतारी दिनै 29 नं सुक्लाय सेरफां बियाबाव मुलाम्फा मोनग्राफोरनि लोगो हमनाय आरो समाजारि रांखान्थियारि सांग्रांथि हाबाफारि लादों। बिटिआरनि 29 नं सुक्लाय सेरफां बियाबनि बेन्दोंआव थानाय नावकाटा बैसागु नौलांनि लांगोनायाव सानसेनि हाबाफारि लानानै मुलाम्फा मोनग्राफोरनि लोगो हमनाय आरो समाजारि रांखान्थियारि सांग्रांथि हाबाफारि लादों। दिनैनि 29 नं सुक्लाय सेरफां बियाबाव खुंजानाय मुलाम्फा मोनग्राफोरनि लोगो हमनाय आरो समाजारि रांखान्थियारि सांग्रांथि हाबाफारिखौ 29 नं सुक्लाय सेरफां ब्लक इउपिपिनि आफादगिरि बलेन्द्र नार्जारि आफाद सामलायनायाव मोजाङै मोजां जोबनानै थाङो। मख'नो गोनांदि दिनैनि बे मुलाम्फागिरि आरो समाजारि जौगानाय हाबाफारिखौ बेखेवनानै होयो एमसिएलए माधव छेत्री बिथाङा। आरो बे हाबाफारियाव गाहाय आलासि महरै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', एमपि जयन्त बसुमतारी, एमसिएलए पबित्र कुमार बर', नमिनेटेड एमसिएलए सम्पापति देखाजों लोगोसे गोबां दैदेनगिरिफोरनि नुजाथिनायाव बे मुलाम्फा मोनग्राफोरनि लोगो हमनाय आरो समाजारि रांखान्थियारि सांग्रांथि हाबाफारिया जानानै थाङो। प्रतिक्रिया নাই वेलकामे करिम माने অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনবা জিলাত আহিব ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই আৰু তেখেত আহা মানে আমাৰ ভাল তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে কোনবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে আমিতো বিচাৰো আমাৰ চৰকাৰ আহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি সুক্লাই চেৰপাং বা নাওকাটা বা আমাৰ তামুলপুৰত আপোনালোকে কওকচোন বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায় কোন দিনা মুখ্যমন্ত্ৰী আহিছিল এটা আমাৰ চৰকাৰৰ দিনতহে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ইউপিপিএল বিজেপি চৰকাৰ আহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল ইভেন তামুলপুৰত প্ৰধানমন্ত্ৰী আহি গল তামুলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গল সো আজি যেটো পৰিবেশ দেখত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই কাৰণে ধন্যবাদ জনাও যে সবকে সাথ সবকে বিকাশ তেখেতৰ যেটো মন্ত্ৰ হিটো বাস্তৱত ৰূপায়ণ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয় ইয়াৰ আগতো আহিছে ইয়াৰ পিছতো আহিব আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে ডিস্ট্ৰিক্টত ঘূৰি আছে আৰু এনেকা ঘূৰি থাকিলে তেখেতটা বাস্তৱ প্ৰতিসুবিধা আহিব তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব অৰ্থনীতি মৃত্যুপায় অৱস্থা নহয় এতিয়া সেলফ হেল্প গ্ৰুপ কোঅপাৰেটিভ সোসাইটি এইবিলাক বহুত এক্টিভ কৰা হৈছে আৰু বহুত আঁচনি দিয়া হৈছে আৰু আঁচনি দি এবাৰ আমি বহি থকা নাই তেখেত সকলক ট্ৰেইনিং কৰা হৈছে এই কাৰণে লাহে কৈ কি হ'ল অসমত জিডিপি বহুত বাঢ়ি গৈছে অসমত মানুহবিলাকে এতিয়া ইনকাম জেনাৰেশনটো সবৰ লাহে বাঢ়ি গৈছে ইয়াৰ ভিতৰতে এটা সেকশন আছে যি সকলে খুব মানে লাষ্ট মেন বুলি কোৱা হয় অলপ দৰিদ্ৰ সীমাৰেখাৰ তলত সেই সকলক এবাৰ আমি চৰকাৰীভাৱে এটা ফ্লেগশিপ প্ৰগ্ৰাম লৈছো এইবিলাক অকল মানে দৰিদ্ৰ অতি দৰিদ্ৰ মানুহক টাৰ্গেট কৰা হ'ব হাগ্ৰামা মহিলাই 5খন জিলাত মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিব সক তেখেতৰ চিন্তাটো তেখেতে ক'ব তেখেতে ৰজা আছিলে আগতে তো ৰজা কাৰণে তেখেতে প্ৰধানমন্ত্ৰীকো নালাগে মুখ্যমন্ত্ৰীকো নালাগে এই কাৰণে 17 বছৰত মই ক'লো 17 বছৰত কিমান ঘৰ বনালে পিএমওৰ ঘৰ বনাইছে কিমান 59000 আৰু 4 বছৰত কিমান বনালো 2,92,000 17 বছৰত কিমান মাটি দিলে 1600 মানুহ আমি 17 বছৰত কিমান সমাধান কৰিলো 3,23,000 তো আজি হাগ্ৰামা মহিলাৰে উন্নয়ন কি বস্তু এটো বুজিয়ে নাপায় তেখেতে উন্নয়ন মানে তেখেতৰ বাটু খেৰাই ৰিজৰ্ট বনাব লাগিব উন্নয়ন মানে তেখেতে এমআৰএম হস্পিটাল বনাইছে উন্নয়ন মানে তেখেতৰ নিজৰ বনাইছে বাকি কি বনাইছে দেখাই দিয়ক মোক খুদক আপোনালোকে উন্নয়ন কি কৰিছে 40টা সমষ্টিত 40টা অডিটৰিয়াম বনালো 4 বছৰত 12টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে এমচিএল এৰ কোৱাৰ্টাৰ হৈ গল গুটিকেটা ভিসিডিসি বাকি আছিল সব ভিসিডিসি বনাই দিলো 204খন নলেজ সেন্টাৰ বনালো ভাৰতবৰ্ষৰ কতই নাই সো বহুত কথা কৈ শেষ কৰিব লাগে 18খন স্কুল ঠিক কৰিলো 18খন নহয় 1800খন স্কুল ঠিক কৰিলো আৰু প্ৰত্যেকটো কলেজত 1 কোটি 2 কোটি 1 কোটি 2 কোটি টকা দিলো উপৰকুটি হাই স্কুলতো দিছো সো আজি হাগ্ৰামা মহিলাৰ ডাঙৰে উন্নয়নৰ সংজ্ঞাটোকে বুজি নাপায় উন্নয়নৰ কথা তেখেতে কি ক'ব হাগ্ৰামা মহিলাৰ